হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? কেনে আছে আপোনালোক? আজি মই উপস্থাপন কৰিব বিচাৰিছোঁ 600 বছৰীয়া আহোম ৰাজত্বৰ দিনৰ প্ৰতিমূৰ্তিবিলাক দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু নতুনকৈ যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। মই বৰ্তমান শৈলস্তম্ভৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া গেটত পাইছোঁহি। বৰ্তমান মই ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া শৈলস্তম্ভ প্ৰতিমূৰ্তিবিলাক ভিতৰতে আছে। 1536 খ্ৰীষ্টাব্দত আহোমৰ দ্বাৰা ডিমাপুৰ আক্ৰমণৰ সময়ত কছাৰী শাসক দেদখাঙৰ মৃত্যুত কছাৰীসকলে ডিমাপুৰ এৰি মাইবাঙত নতুন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। সৰ্বমুঠ 35টা শৈলস্তম্ভ কাছমাৰী পথাৰত আছে। এই স্তম্ভকেইটাক দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হ'ল গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টো হ'ল স্বাৰ্ড ব্লেড পিলাৰ বা তৰোৱাল নক্সা কটা শৈলস্তম্ভ বুলি কয়। এই শৈলস্তম্ভবোৰ কছাৰী বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল। এইবোৰেই হৈছে শৈলস্তম্ভ তথা প্ৰতিমূৰ্তি, ৰজা দিনৰ প্ৰতিমূৰ্তি। তেখেতলোকে এইডোখৰ জেগাক ৰজাবাৰী বুলি নামাকৰণ কৰিলে। এইটোৱে হৈছে প্ৰতিমূৰ্তি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে শ্বেয়াৰ কৰি দিব। যদি ভাল লাগিছে কমেণ্ট কৰি দিব, লাইক কৰি দিব। এয়া দেখুৱাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া ৰজা দিনৰ প্ৰতিমূৰ্তি তথা শৈলস্তম্ভ। সেই শৈলস্তম্ভ অৱস্থিত বৰ্তমান কাছমাৰীত। এয়া বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে তেখেতলোকে। এই জেগাডোখৰক তেখেতলোকে ৰজা দিনৰ প্ৰতিমূৰ্তি থকাৰ কাৰণে তেখেতলোকে ৰজাবাৰী বুলি নামাকৰণ কৰিছে। যদি কাৰোবাৰ 600 বছৰীয়া প্ৰতিমূৰ্তি চাবলৈ ইচ্ছা থাকে বা শৈলস্তম্ভ চাবলৈ ইচ্ছা থাকে, তেতিয়া গোলাঘাটৰ বা কাছমাৰী অভিমুখে আহি থাকিব লাগিব। 28 কিলোমিটাৰমান আগলৈ আহিলে বাওঁফালে দেখা পাব সেই প্ৰতিমূৰ্তি তথা শৈলস্তম্ভবিলাক দেখা পাব আপোনালোকে। যদি আহে আহিব পাৰে, ধুনীয়াকৈ ফটো মাৰিব পাৰিব, ভিডিঅ' বনাব পাৰিব। আজি মই 600 বছৰীয়া ৰজা দিনৰ প্ৰতিমূৰ্তিবোৰ চালোঁ। যদিও ঘৰৰ কাষত আছে, মোৰ ঘৰৰ পৰা 30 কিলোমিটাৰমান হয় এই জেগাডোখৰ। তথাপিও এদিনো অহা নাই, আজি আহিছোঁ আৰু ভিডিঅ' বনাইছোঁ। বাই বাই গাইজ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই। আৰু এটা কথা ৰাইজ, গৰু পুহিছে পোহক, ৰাস্তাত গৰু নেমেলিব। সন্ধিয়া হ'লে গৰুবিলাক সোমোৱাই লওক ঘৰত, গোহালিত বান্ধক। যদি সন্ধিয়া গৰুকেইটাক নি গোহালিত বান্ধিব নোৱাৰে, তেতিয়া গৰু পুহিবও নালাগে। কোৱাৰ কাৰণে বেয়া নাপাব ৰাইজ, অনুগ্ৰহ কৰিছোঁ, গৰু গোহালিত বান্ধক। সন্ধিয়া হ'লে গৰু বিচাৰি গোহালিত বান্ধক ৰাইজ, অনুৰোধ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।